তাচ্ছিল্য কৰি তেওঁলোকে ব্যক্তিগত মুনাফাৰ কাৰণে আজি আমাক বিভিন্ন ধৰণে প্ৰতাৰণা কৰি আজি এই 21 নিৰ্বাচনত আমি লাহৰীঘাটবাসী ৰাইজে 3টা সমষ্টিৰ আমাৰ ইউপিএফৰ কৰ্মীসকলে এটাই টাৰ্গেট লৈছিল যে আমি 3টা সমষ্টিৰ ভিতৰত কমসে কম এটা সমষ্টিত এইবাৰ আমি দলৰ প্ৰতিনিধি পাম বুলি তেওঁলোকৰ এটা দৃঢ় বিশ্বাস হৈছিল আৰু এইটো সৰ্বসাধাৰণৰ ৰাইজেও দেখিছিল দলৰ কৰ্মীসকলৰ কেন্দ্ৰীয় কমিটিৰ মানুহে দেখিছিল যে এইবাৰ লাহৰীঘাট সমষ্টিটো আমাৰ দলৰ প্ৰতিনিধি পাব কিন্তু দুৰ্ভাগ্য আজি আপোনালোকেও দেখিছে এই 5 বছৰত দলৰ কৰ্মী নেতাসকলে লাহৰীঘাট সমষ্টিত আমাৰ জাগিৰোড মুৰিগাঁও বিভিন্ন ডিস্ট্ৰিক্টৰ কৰ্মকৰ্তাসকলে তেওঁলোকেও এই লাহৰীঘাট সমষ্টিত পৰিশ্ৰম কৰিছিল যে কমসে কম হলেও লাহৰীঘাট সমষ্টিৰ পৰা যাতে আমি প্ৰতিনিধি বনাই লৈ যাব পাৰো কিন্তু কেন্দ্ৰীয় কমিটিৰ নেতা কৰ্মীসকলে লাহৰীঘাটবাসী মুৰিগাঁও সমষ্টিৰ মানুহৰ মুৰিগাঁও জিলাৰ এই এআইডিএফ দলৰ কৰ্মকৰ্তাসকলৰ এই পৰিশ্ৰমৰ প্ৰতি তেওঁলোকে লক্ষ্য নাৰাখি ব্যক্তিগত মুনাফাৰ কাৰণে তেওঁলোকে আজি অন্য দলৰ তাত তেওঁলোকে বিক্ৰী হৈছে যাৰ কাৰণে নেকি আমি সিদ্ধান্ত লৈছো কাৰণ এই দলৰ নেতা কৰ্মীসকলে এই দলটো কৰিব যাওঁতে এই 15 বছৰে এই দলৰ খাতিৰত তেওঁলোকে যেতে দলটো আগবঢ়াই নিবৰ কাৰণে কাম কৰি গৈছিল এই সময়খিনিত লাহৰীঘাট সমষ্টিৰ বহুত মানুহ আজি গৃহহাৰা হৈছে বহুত মানুহ এই অঞ্চলৰ পৰা গুচি যাব লগা হৈছে অন্য দলৰ হাৰাশাস্তিৰ বলি হৈ আজি বহুত মানুহ পংগু হৈছে বহুত মানুহ জেল কাটিছে বহুত মানুহে বহুত ধৰণৰ তেওঁলোকে নিৰ্যাতনৰ বলি হ'ব লগা হৈছিল তাৰ পিছতো তেওঁলোকে এটা দৃঢ় বিশ্বাস ৰাখিছিল যে এদিন নহয় এদিন মুৰিগাঁও ডিস্ট্ৰিক্টৰ লাহৰীঘাট সমষ্টিৰ ইউডিএফৰ চাকি জ্বলাবৰ কাৰণে তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হিচাপে তেওঁলোকে আগবাঢ়ি গৈছিল কিন্তু এই প্ৰতিজ্ঞাবদ্ধ তেওঁলোকে ফলৱৰ্তী হোৱাৰ সময়ত 21 নিৰ্বাচনত আজি লাহৰীঘাট সমষ্টিৰ যিমান মিটিং মাতাং হৈছে আপোনালোকে জানে যে যোৱা কিছুদিন আগত আমি এটা বিহাল গণসভা পাতিছিলো তাত প্ৰায় 50,000ৰ অধিক মানুহ হৈছিল আৰু সেই মিটিঙত দলৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি বদৰুদ্দিন আজমল সাহেব আৰু কেন্দ্ৰীয় কমিটিৰ হাজাৰো সম্পাদক উপসভাপতি এনেকে কেন্দ্ৰীয় কমিটিৰ সকলো মানুহ তাত উপস্থিত আছিল আৰু সেই মিটিঙত এই ৰাইজৰ সন্মুখত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে যিকোনো মূল্যৰ বিনিময়ত আপোনালোকে নিশ্চিন্ত থাকক যে আমি 21 নিৰ্বাচনত লাহৰীঘাট সমষ্টিত এআইডিএফ দলৰ তৰফৰ পৰা আমাৰ সিদ্দিক আহমেদ সাহেবক আপোনালোকৰ প্ৰাৰ্থী হিচাপে আপোনালোকে নিশ্চিতভাৱে এই প্ৰতিশ্ৰুতি দিলো আমি ইয়াত তেওঁক কেণ্ডিডেট হিচাপে প্ৰক্ষেপ কৰিম আৰু এই কথাও কৈছিল যে যদি মিত্ৰজোঁট হয় মিত্ৰজোঁটত যদি আমি সিঙ্গেল নাপাও কমসে কম হলেও বন্ধুত্ব হিচাপে সিদ্দিক আহমেদৰ টিকেট ইয়াত থাকিব আৰু এইটো আপোনালোকে 99% আপোনালোকক এসুৰেন্স দিছো এই কথা তেওঁলোকে ইয়াত প্ৰতিশ্ৰুতি দি গৈছিল কিন্তু এই প্ৰতিশ্ৰুতি তেওঁলোকৰ ধুলিসাৎ হৈ গল টকাৰ সন্মুখত আমি সেই কাৰণে লাহৰীঘাট সমষ্টিৰ সহ 3টা সমষ্টি আৰু জিলা কমিটিৰ প্ৰত্যেকটা উইং জিলা কমিটিৰ পেৰেন্ট কমিটি যুৱ মৰ্চা ছাত্ৰ মৰ্চা মহিলা মৰ্চা ব্লক কমিটি 3টা ব্লক কমিটিৰ পেৰেন্ট কমিটি ছাত্ৰ মৰ্চা মহিলা মৰ্চা যুৱ মৰ্চা আৰু তৃণমূল পৰ্যায়ৰ পঞ্চায়ত কমিটি আৰু আমাৰ বুথ কমিটি প্ৰত্যেকটা কমিটি তেওঁলোকৰ হৈ মোক তেওঁলোকে অনুমতি দিছে যে আমি সকলোৱে মিলি আমি এই এআইডিএফ দল আজি ত্যাগ কৰিলো আৰু সেই কথা আপোনালোকক এই মিডিয়াৰ জৰিয়তে আমি কেন্দ্ৰীয় কমিটিক জনাই দিলো যে মুৰিগাঁও জিলাত আমাৰ 3টা সমষ্টিৰ এআইডিএফৰ যি কৰ্মকৰ্তা আছিল দল আছিল আজিৰ পৰা আমি এই দল আমাৰ এই দলৰ নেতা কৰ্মীসকলে আমি আজিৰ পৰা এই দল ত্যাগ কৰিলো আৰু এই কথা আমি কেন্দ্ৰীয় কমিটিক জনাই দিলো আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে ভৱিষ্যতে আমি ইয়াত
বিকল্প চিন্তা কৰি আমি ৰাজহুৱাভাৱে বহিছো। আমি চিন্তা চৰ্চা কৰিম আগন্তুক দিনবোৰত আমি এই লাহৰীঘাট সমষ্টিত বা এই জিলাখনত আমি কি ধৰণে কাম কৰিলে আজি এই নিষ্পৃহিত লাঞ্ছিত বঞ্চিত মানুহক লগত থাকি আমি কিভাৱে তেওঁলোকৰ আগুৱাই লৈ যাব পাৰো, জিলাখনৰ উন্নতি কৰিব পাৰো, লাহৰীঘাট সমষ্টিৰ উন্নতি কৰিব পাৰো, সেই চিন্তা চৰ্চা আজিৰ দিনৰ পৰা আমি বেলেগ কিবা অনুষ্ঠান প্ৰতিষ্ঠান জৰিয়তে আমি চিন্তা চৰ্চা কৰি আগবাঢ়ি যাম বুলি আমি দৃঢ় প্ৰতিজ্ঞ হৈছো। ধন্যবাদ।